हेलो दोस्तों, ये कौन आया है? अपना मिट्या आया है। मिट्या और मिट्या बा दोस्तों बोलो। আমি আহিছো মানে মিটাৰ ৰুমত ফুৰিবলৈ। আমি এই চাহ বনাই আছে, আমি চাহ খাম এতিয়া। চাহ খাই কেনে আমি ফুৰিব যাম। এই শান্তিমেন বুলি কয়, শান্তিমেন কলনীত বহুত মানুহ আহে, নানান ধৰণৰ মানুহ আহে আৰু বিৰাট ডাঙৰ এটা মন্দিৰ আছে। মন্দিৰত পূজা কৰিব আহে, কিছুমানে ফূৰ্তিতে চাব আহে। আমিও তাকে যাওয়ার কারণে আমি চেষ্টা কৰি আছো। আমি এতিয়া গধূলি নোহোৱাৰ আগত আমি যাই পাব পাৰোঁ। আমি যাম বুলি এতিয়ালৈকে তাৰমানে ভাবা নাই, ভাবিম হঠাৎ যাব পাৰোঁ। তাৰমানে গাড়ীখন অহা কথা আছে, গাড়ীখন আহিলে যাম। যদি দেৰি হয় আৰু ক'ত যাবি, তাতে ৰাতি যাই কিনে আকৌ দেখাব নোৱাৰাম। তুমি যেনেকৈ চেৰেং বেৰেংকে আছা, কিয় আছা? কিয় আছা কওকচোন? মই কথাটো ভালদৰে বুজি পোৱা নাই তোমাক। চেৰেং বেৰেংকে আছা কিয়? চেৰেং মানে এইটো ভিডিঅ' কৰা যায় আছে না, জাগাত থাকি কেনে কৈ থাকিব বিচাৰে নাই। নাই ভিডিঅ'টো বনাই আছোঁ, কথাটো সঁচা। বাট তুমি যেনেকৈ আছা চেং মাছৰ দৰে, এনেকৈ নকয় নহয়। ভালকে তুমি কোৱা, কি ভালকে তুমি কোৱা। এইটো এটা মানে এক্সেছ কৰা টাইপত আছো। এইটো আগ জেগাত থাকি কেনে কথা পাতি থকাটো সেনেকে ভাল নালাগে আৰু। ধৰ অলপ চলা ফুৰা কৰিছো, মই টোপনিৰ পৰা উঠি আহিছো সেইকাৰণে। এনে তুমি এনে অসমৰ গায়কক ভাল পোৱা নে নোপোৱা? কিয় নাপাম? এনে কোনটো গায়কক ভাল পোৱা? আটাইতকৈ তোমাৰ প্ৰিয়? আটাইতকৈ প্ৰিয়টো গায়ক, সেইগিলা গায়কৰ কথা মই সেনেকে গায়কৰ বিষয়ে নাজানো, মই শুনিব লাগে শুনো। এনে তুমি আটাইতকৈ আমাৰ অসমততো জুবিন দা ফেমাছ, ঠিক আছে, নিকিব দা, বাবু আৰু বহুত কিছুমান গায়ক আছে। আপুনি কাক ভাল পায় চবত কৰি? মই ভাল পাওঁ, মই জুবিন গাৰ্গক ভাল পাওঁ। নিকিব। আচ্ছা, তুমি প্ৰথমতে জুবিন দা এটা গান মাৰি শুনাচোন। গান কি? एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह মই জুবিনৰ লগত গান গাব লাগিব। নাই, তুমি এনে আৰু অলপমান। জুবিনৰ লগত মোৰ আৱাজ তুলনা কৰিব তথাপিতো তুমি জুবিনৰ ডাঙৰ ফ্ৰেণ্ড এটা, তথাপিতো অলপমান জুবিনক ভাল পাওঁ বুলি এইটো না। য়েছ। এ মজা। এতিয়া তুমি এটা নিকিব দাৰ গান মাৰা। ইটো চাইডে আহা। ধেমালিৰ চলেৰে জানৈ তোমাকে পতালো, প্ৰেমতে ভেলালো। এ মজা। হৈ যাব এতিয়া।